নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। এসপ্তাহৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে সলমান খানক হত্যাৰ বাবুকি 2 কোটি টকাৰ দাবীৰে আৰক্ষীলৈ বাৰ্তা। বলিউডৰ তাৰকা সলমান খানক পুনৰ হত্যাৰ ভাবুকি এই বাৰ্তা মুম্বাই যান-বাহন আৰক্ষীৰ ওচৰ পালেহি। দাবী কৰা হৈছে যে সলমান খানে যদি 2 কোটি টকা নিদিয়ে তেন্তে তেওঁক হত্যা কৰা হ'ব। ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনক বিচাৰি ধুবুৰীবাসীৰ হাহাকাৰ। এইবাৰ পোষ্টাৰিং কৰিব লগা হৈছে ধুবুৰীবাসীয়ে। ধুবুৰীবাসীয়ে কৈছে ক'ত হেৰাল ৰকিবুল হুছেইন। ধুবুৰী চহৰত সাংসদগৰাকীক বিচাৰি সমষ্টিবাসীৰ পোষ্টাৰিং। পুত্ৰৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সাংসদগৰাকীয়ে বিপদৰ সময়ত সমষ্টিবাসীৰ খবৰ নোলোৱাৰ অভিযোগ ধুবুৰীবাসীৰ। দীঘলীপুখুৰীৰ গছ কটাৰ সিদ্ধান্ত অসম চৰকাৰৰ। চৰকাৰে কটাৰ ভয়ত মাজ নিশা দীঘলীপুখুৰীৰ পাৰৰ গছ পহৰা দিলে নাগৰিকে। দীঘলীপুখুৰীৰ গছ কটাক লৈ এবাৰ মন্তব্য কৰিছে দীপলিনা ডেকাই। দীপলিনা ডেকাই কৈছে সেতু নিৰ্মাণ কৰক কিন্তু ধ্বংস নহয়, প্ৰাচীন গছবোৰ থাকক আমাৰ ভৱিষ্যতৰ মূল ৰূপে। ইফালে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে কৈছে যদি সঁচাকৈ গছ কটাৰ সিদ্ধান্ত সলনি কৰিছে তেন্তে সেয়া ভাল কথা, কিন্তু এনে নিকৃষ্ট কথাবোৰ ভাবে কোনে? এনেকুৱা পৰিস্থিতিবোৰৰ উদ্ভাৱন হয় কিয়? দীঘলীপুখুৰীৰ গছ কটাক লৈ সৰব হৈ পৰিছে বিশ্বজিৎ বৰা। বিশ্বজিৎ বৰাই কৈছে গছবোৰ নাকাটিব, বহু বছৰ পুৰণি গছবোৰ কাটি আকৌ নতুন গছপুলি ৰুই ক্ষতিপূৰণ কৰাৰ মানসিকতা নেদেখুৱাব। ডাঙৰ গছবোৰ কাটিলে পৰিৱেশ ক্ষতি হ'বই, তাৰ লগতে সেইবোৰ ঘূৰাই আনিবলৈ বহু বছৰ বাট চাব লাগিব। অসমখনক বাহিৰৰ মানুহে গছ গছনিৰে পৰিপূৰ্ণ সেউজীয়া ঠাই বুলিয়েই কোৱা শুনি আহিছোঁ। সেউজীয়াখিনিক মৰুভূমিলৈ পৰিৱৰ্তন নকৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়া। আমাৰ দৰে এই পৃথিৱীত জীয়াই থকাৰ অধিকাৰ এজোপা গছৰো আছে। মানুহ হলো বুলিয়েই কথা ক'ব পৰা আৰু আৱেগ অনুভূতি থাকিল বুলিয়েই অন্য জীৱৰ ওপৰত অন্যায় সঁচাই দুখজনক। গছবোৰ নাকাটিব। চৰকাৰলৈ এই আহ্বান জনাইছে ছবি নিৰ্মাতা বিশ্বজিৎ বৰাই। বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বামুণ ডংৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ ভয়াৱহ খহনীয়া হৈছে। খহনীয়া পৰিদৰ্শন কৰিছে বিধায়ক অখিল গগৈয়ে। চৰকাৰে খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ দাবী অখিল গগৈৰ। সামাজিক মাধ্যমত অখিল গগৈয়ে এই ভিডিঅ'টো প্ৰেৰণ কৰিছে য'ত বৰপেটা জিলাৰ চেঙা সমষ্টিৰ বামুণ ডংৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ ভয়াৱহ খহনীয়াৰ ছবি প্ৰকাশ কৰিছে। কংগ্ৰেছ বিশ্বাসঘাতকৰ দল। গৌৰৱ গগৈয়ে আমাক বিশ্বাসঘাতকতা কৰিছে। আমি বহুত লাগি লাগি কংগ্ৰেছৰ প্ৰতি মানুহৰ আস্থা ঘূৰাই আনিছিলোঁ। কংগ্ৰেছে ওলোটা আমাৰেই ডিঙিত কামোৰ মাৰিলে। কংগ্ৰেছৰ বিৰুদ্ধে বহু বিস্ফোৰক মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে কৈছে ইমান দিনে আমি কংগ্ৰেছক সহায় কৰিছিলোঁ, বহু মানুহক আমি বুজাইছিলোঁ আৰু কংগ্ৰেছে এতিয়া আমাৰ লগতে বিশ্বাসঘাতকতা কৰিলে। CBIয়ে জিম্মাত ল'লে স্বপ্ননীল দাসক। 3 দিনৰ জিম্মাত ল'লে প্ৰবঞ্চক স্বপ্ননীলক। জেলৰ পৰা আদালতত হাজিৰ কৰি জিম্মাত ল'লে CBI। দিছপুৰ থানাত স্বপ্ননীলৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। TFAL নামেৰে প্ৰতিষ্ঠান খুলি ট্ৰেডিঙৰ প্ৰশিক্ষণ দিছিল স্বপ্ননীল দাসে। স্বপ্ননীলৰ পৰা পোৱা তথ্যসমূহ CBIলৈ হস্তান্তৰ আৰক্ষীৰ। দীঘলীপুখুৰীৰ পাৰৰ গছ কটাৰ বিৰোধিতাৰে কৰা প্ৰতিবাদৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া। গছ নকটাকৈ বিকল্প চিন্তা কৰাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। গছ কটা শুদ্ধ নে ভুল মই নাজানো। গাঁৱত এজোপা গছ কাটিলে আন এজোপা গছ থিয় হৈ উঠে, কিন্তু নগৰত এজোপা গছ কাটিলে আন এজোপা কেতিয়াও থিয় হৈ নুঠে। মই সুখী যে মহানগৰৰ একাংশ সচেতন লোক ওলাই আহিছে গছ কটাৰ বিৰোধিতাৰে। দীঘলীপুখুৰীৰ পাৰৰ গছ কটাক লৈ সামাজিক মাধ্যম যোগে প্ৰতিক্ৰিয়া মৃণাল শইকীয়াৰ।
নলবাৰীত বন বিভাগৰ গুলীত ছাত্ৰ আঘাতপ্ৰাপ্ত হোৱা ঘটনাৰ তদন্ত ঘোষণা বিভাগীয় তদন্ত ঘোষণা ৰঙিয়া সংমণ্ডল বন বিষয়া সঞ্জীৱ বৰদলৈ আৰু অভিনৱ বৰুৱাৰ নেতৃত্বত তদন্ত কমিটি গঠন এসপ্তাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিলৰ নিৰ্দেশ কমিটিৰ মঙলবাৰে বিয়লি বন বিভাগৰ গুলীত আঘাতপ্ৰাপ্ত হৈছিল এজন 12 বছৰীয়া ছাত্ৰ বন কৰ্মীয়ে ইচ্ছাকৃতভাৱে ছাত্ৰজনৰ ভৰিত গুলী হোৱাৰ অভিযোগ আত্মীয়ৰ গছতকৈ মুমাই ডাঙৰ নহয় এইবাৰ দীঘলীপুখুৰীৰ গছ কটা প্ৰতিবাদক লৈ এই মন্তব্য কৰিছে সচেতন মহলে দীঘলীপুখুৰীৰ পাৰত এতিয়া প্ৰতিবাদ অব্যাহত আছে আৰু এবাৰ প্লেকাৰ্ড লৈ প্ৰতিবাদত বহিছে সাধাৰণ জনতা প্লেকাৰ্ডত লিখা হৈছে গছতকৈ মুমাই ডাঙৰ নহয় গছ থাকিলেহে আমি জীয়াই থাকিব পাৰিম হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে যি ব্যৱস্থা গ্ৰহণ কৰিছে এই ব্যৱস্থাই প্ৰকৃতি ধ্বংসৰ ব্যৱস্থা আমি নিজে জীয়াই নাথাকিলে ফ্লাইঅভাৰ নিৰ্মাণ কৰি কি কামত আহিব বুলি প্ৰতিবাদকাৰীসকলে মত প্ৰকাশ কৰিছে 13 লাখৰো অধিক চাকিৰে জিকমিকাই উঠিব অযোধ্যা নগৰী এবাৰ অযোধ্যাত এক নতুন অভিলেখ গঢ়িবলৈ গৈ আছে 35 লাখতকৈও অধিক চাকিৰে জিকমিকাই উঠিব অযোধ্যা নগৰী দীপাৱলীক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই ঘোষণা অসম চৰকাৰৰ সিদ্ধান্তক লৈ পুনৰ সৰব হৈ পৰিছে লুৰিণজ্যোতি গগৈয়ে কৈছে গুৱাহাটী মহানগৰীৰ দীঘলীপুখুৰী পাৰৰ 25 জোপা বৰগছ কাটিবলৈ ওলোৱা ৰাজ্য চৰকাৰৰ হতকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছোঁ চৰকাৰৰ এই সৰ্বনাশী সিদ্ধান্তৰ বিৰুদ্ধে হোৱা নাগৰিক বিক্ষোভলৈ আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ উৰণ হেতুৰ অজুহাতত গ্ৰহণ কৰা এই মাৰাত্মক সিদ্ধান্ত চৰকাৰে অতি সোনকালে বাতিল কৰিব লাগিব ঐতিহাসিক দীঘলীপুখুৰীৰ সৌন্দৰ্য আৰু ইতিহাসক ধ্বংস নকৰিবলৈ সকীয়াই দিছোঁ বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ আন্দোলনৰ প্ৰভাৱ নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাব্লিচিটি ষ্টাণ্ট দীঘলীপুখুৰীৰ গছ কটাৰ পৰিৱৰ্তে উৰণ হেতু নিৰ্মাণৰ বিকল্প সন্ধানৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন্দোলনৰ প্ৰভাৱ নে চৰ্চাত থাকি ভালপোৱা মুখ্যমন্ত্ৰীৰ আন এটা পাব্লিচিটি ষ্টাণ্ট শেহতীয়াকৈ দীঘলীপুখুৰী অঞ্চলৰ আশে-পাশে থকা প্ৰাচীন গছবোৰক সুৰক্ষা দিয়াৰ বাবে জনসাধাৰণৰ তীব্ৰ আহ্বানৰ পাছতে বিকল্প বিচাৰি উলিওৱাৰ কথা ঘোষণা কৰিলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীয়ে লিখিছে মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ লগতে আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ বাবে গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে কয় দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণীয়া সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত কৰাৰ বাবে কাম কৰি আছোঁ মুখ্যমন্ত্ৰী আৰু কয় মই সকলো পক্ষক আহ্বান জনাইছোঁ যে লোক নিৰ্মাণ বিভাগ বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰিবলৈ কেইদিনমান সময় দিব লাগে উল্লেখ্য যে নুনমাটিৰ পৰা দীঘলীপুখুৰীলৈ 6 মাইল দৈৰ্ঘ্যৰ উৰণীয়া সেতু নিৰ্মাণৰ স্বাৰ্থত GMCয়ে এই প্ৰাচীন গছবোৰক কাটি পেলোৱাৰ কথা আছিল অৱশ্যে জনতাৰ ক্ষোভৰ পাত এই পদক্ষেপত লোৱা পৰিলক্ষিত হোৱা নাই